Good evening everyone. আমি অন্য ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। সো একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট চাই যাব পৰীক্ষাত যোৱাৰ আগতে। আৰু যদি আমাৰ চেনেলটোত এতিয়ালৈকে আপোনালোকে আগৰ ভিডিঅ'বোৰ চোৱা নাই চাব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব। ফাৰ্ষ্ট কোৱেশ্চনটো হৈছে which scientist is known as the founder of India's first pharmaceutical company Bengal Chemicals and Pharmaceuticals। ভাৰতৰ প্ৰথমটো ফাৰ্মাচিউটিকেল কোম্পানী বেংগল কেমিকেল এণ্ড ফাৰ্মাচিউটিকেলছৰ প্ৰতিষ্ঠাপক হিচাপে পৰিচিত কোনজন বিজ্ঞানী? কাৰেক্ট এনসাৰটো হৈছে প্ৰফুল্ল চন্দ্ৰ ৰয়। মোস্ট ইম্পৰ্টেণ্ট। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ইণ্ডিয়াছ ফাৰ্ষ্ট ছেটেলাইট আৰ্যভট্ট ৱাজ লঞ্চ ইন হুইচ ইয়াৰ? ভাৰতৰ প্ৰথম উপগ্ৰহ আৰ্যভট্ট কোন বছৰ উৎক্ষেপণ কৰা হৈছিল? এইটো বহুত ইম্পৰ্টেণ্ট কিন্তু। কাৰেক্ট এনসাৰটো হৈছে 1975। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। Who was the first chairman of Indian Space Research Organization চমুকৈ ইছৰো? ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ প্ৰথম অধ্যক্ষ কোন আছিল? কাৰেক্ট এনসাৰটো হৈছে বিক্ৰম সাৰাভাই। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। Where is the National Institute of Ocean Technology located? ৰাষ্ট্ৰীয় মহাসাগৰ প্ৰযুক্তি প্ৰতিষ্ঠান ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে চেন্নাই। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। Who is known as the father of Indian Space Program? ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ পিতৃ হিচাপে কাক জনা যায়? কাৰেক্ট এনসাৰটো হৈছে বিক্ৰম সাৰাভাই। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। Which one of the following is the first IIT established in India? তলৰ কোনটো ভাৰতত স্থাপন কৰা প্ৰথম IIT? কাৰেক্ট এনসাৰটো হৈছে IIT খড়গপুৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। What is the name of the first nuclear plants in India? ভাৰতৰ প্ৰথম পাৰমাণৱিক উদ্যোগটোৰ নাম কি? কাৰেক্ট এনসাৰটো হৈছে তাৰাপুৰ মহাৰাষ্ট্ৰত আছে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ইণ্ডিয়াছ ফাৰ্ষ্ট ছুপাৰ কম্পিউটাৰ ইজ ন'ন এজ? ভাৰতৰ প্ৰথমটো ছুপাৰ কম্পিউটাৰ কি নামেৰে জনাজাত আছিল? মোস্ট ইম্পৰ্টেণ্ট পৰম 8000 বুলি জনাজাত আছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ইন হুইচ ইয়াৰ আইজেক নিউটন পাব্লিছ মেথমেটিকেল প্ৰিন্সিপলছ অফ নেচাৰেল ফিলচফি ফৰ ফাৰ্ষ্ট টাইম? কোন চনত আইজেক নিউটনে প্ৰথমবাৰৰ বাবে প্ৰাকৃতিক দৰ্শনৰ গাণিতিক নীতি প্ৰকাশ কৰিছিল? কাৰেক্ট এনসাৰটো হৈছে 1687। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ ডে ইজ চেলিব্ৰেটেড এজ নেশ্যনেল মেথমেটিক্স ডে ইন ইণ্ডিয়া এজ এ ৰেচপেক্ট টু এছ ৰামানুজন? ৰামানুজনৰ প্ৰতি সন্মান জনাই ভাৰতত কোনটো দিন ৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে পালন কৰা হয়? কাৰেক্ট এনসাৰটো হৈছে 22 ডিচেম্বৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। What is the name of first satellite to be placed in orbit by Indian made launch vehicle SLV-3? ভাৰতত নিৰ্মিত উৎক্ষেপণ বাহন SLV-3 কক্ষপথত স্থাপন কৰা প্ৰথম উপগ্ৰহটোৰ নাম কি আছিল? কাৰেক্ট এনসাৰটো হৈছে ৰোহিণী। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ নাম্বাৰ ইজ ফেমাছলি ন'ন এজ ৰামানুজন হাৰ্ডি নাম্বাৰ? কোনটো নম্বৰ বিখ্যাত ৰামানুজন হাৰ্ডি নম্বৰ বুলি জনা যায়? শুদ্ধটো হৈছে 1729। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ ইজ দ্য বিগেষ্ট প্লেনেৰিয়াম ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ ডাঙৰ প্লেনেৰিয়াম কোনটো? কাৰেক্ট এনসাৰটো হৈছে বিৰলা প্লেনেৰিয়াম আৰু এইটো হৈছে কলকাতাত। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হু ইজ দ্য প্ৰেচিডেণ্ট অফ দ্য কাউন্সিল অফ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ? বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ সভাপতি কোন? কাৰেক্ট এনসাৰটো হৈছে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ ডেম উইথ হোল্ড দ্য লাৰ্জেষ্ট ৱাটাৰ ৰিজাৰ্ভেয়াৰ ইন ইণ্ডিয়া?
ভাৰতৰ আটাইতকৈ ডাঙৰ পানী জলাশয় কোনটো বান্ধত ৰখা হৈছে মোষ্ট ইম্পৰ্টেণ্ট ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কোনটো ডেমত কওকচোন ইন্দিৰা সাগৰ ডেম নেক্সট কোৱেশ্চনটো আহিছো ইছৰো হেডকোৱাৰ্টাৰ ইজ লোকেটেড ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত আছে আমি সকলোৱে জানি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বেংগলোৰ নেক্সট কোৱেশ্চনটো আহিছো কোৱেশ্চনটো অকনমান ইম্পৰ্টেণ্ট ফাৰ্ষ্ট হাইড্ৰো ইলেক্ট্ৰিক পাৱাৰ প্লান্ট ইন ইণ্ডিয়া ৱাজ ইনষ্টলড ইন প্ৰথম জল বৈদ্যুতিক শক্তি কেন্দ্ৰ ভাৰতৰ ক'ত স্থাপন কৰা হৈছিল Correct answer to is Darjeeling. Next question to is who is known as the architect of Param series supercomputers? Param series or supercomputers স্থপতি হিচাপে কাক জনা যায়? Correct answer to is Vijay P. Bhatkar. Next question to is Internet in India was started by VSNL in which year? ভাৰতত ইন্টাৰনেট কোন বছৰত VSNL দ্বাৰা আৰম্ভ কৰা হৈছিল? Correct answer to is 15 August 1995. Okay. Next question to is India's first unmanned lunar probe Chandrayaan-1 was launched from ভাৰতৰ প্ৰথমটো মানৱবিহীন চন্দ্ৰ অনুসন্ধানকাৰী চন্দ্ৰযান 1 পৰা উৎক্ষেপণ কৰা হৈছিল Correct answer to is Sri Harikottar পৰা Next question to is which is India's first operational remote sensing satellite? ভাৰতৰ প্ৰথমটো কাৰ্যক্ষম remote sensing উপগ্ৰহ কোনটো? শুদ্ধ উত্তৰটো হৈছে IRS-1A. Next question to is what is the name of first nuclear reactor made in India? ভাৰতত নিৰ্মিত প্ৰথম nuclear reactor নাম কি? Correct answer is Apsara. Next question to is India's first satellite Aryabhat was launched from which country? ভাৰতৰ প্ৰথম উপগ্ৰহ আৰ্যভট কোন দেশৰ পৰা উৎক্ষেপণ কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে সোভিয়েট ইউনিয়নৰ পৰা Next question to is the headquarters of Indian Science Congress Association is located in which city? ভাৰতীয় বিজ্ঞান কংগ্ৰেছ সংস্থাৰ মুখ্য কাৰ্যালয় কোনখন চহৰত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে কলকাতা Next question to is who constructed the Jantar Mantar in Jaipur? জয়পুৰত কোনে নিৰ্মাণ কৰিছিল যন্তৰ মন্তৰ এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন Correct answer to is Joy Singh second Joy Singh জয়পুৰত যন্তৰ মন্তৰ নিৰ্মাণ কৰিছিল সো আমি কম সময়ৰ ভিতৰত 25টা কোৱেশ্চন ডিসকাস কৰিলো কোনে কিমান নম্বৰ পালা মোক কমেন্ট কৰি জনাবা আৰু যদি আমাৰ আনকে ক্লাছ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা সো নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছো বাই বাই